মা আজি ব্ৰেকফাষ্ট কি বনাবা? এইটো বনাম। এইটো কি? এইটো কালি আনিছিলোঁ যে বজাৰৰ পৰা। এইটো হেৰি শিমলু আলু বুলি কয়, মানে জানো শিমলু আলু বুলি জানো, আৰু যদি কিবা বেলেগ নাম আছে নাজানো ইয়াৰ। বহুত বছৰৰ মূৰত মানে কালি বজাৰত দেখা পালোঁ, ঘপককৈ স্কুলৰ পৰা আহি থাকোঁতে ঘপককৈ দেখা পালোঁ, দেখা পাই মানে একদম ৰৈ নাথাকিলোঁ আৰু। সৰুতে ৰাতিপুৱা মাহঁতে কি কৰে, আমাৰ মানে আছিলে আগতে এইটো বস্তুটো মানে ঘৰতে হয়তো, এইটো এনেকুৱা ছিজনত ৰাতিপুৱা মাহঁতে কি কৰে, এনেকুৱা এডোখৰ সিজাই দিব আৰু লাল চাহ বনাই দিব। তাৰপিছত লগতে অকণমান এনেকৈ হাতত চেনি লৈ চেলেকি চেলেকি খাওঁ মানে। তাৰপিছত এইটো মনত পৰি গ'ল। এতিয়া আজি মই কালি হেৰি কৰি লৈ আহিলোঁ, তাৰপৰা এতিয়া তাৰপিছত আনোতে মানে ছোৱালীও লগত আছিলেতো, তাই মানে সুধিছে, খুৰীয়ে মানে সুধিছে কি গছৰ শিপা লৈছা? মই বোলো গছৰ শিপা নহয়, এইটো আলু হয়, এইটো শিমলু আলু বুলি পেলাই কয়। হেৰি কি বুলি কয়, এইবোৰ তোমালোকে দেখাই নাই, সেইটো কাৰণে লৈ আহিলোঁ। লৈ আহি পেলাই বোলো আজি এতিয়া বনাম, আজি চাহৰ লগত এইটোকে খাম। আৰু তাইও অন্তত মানে জানিব পাৰিলে ন যে বস্তুটো এনেকুৱা এটা গছৰ শিপা বুলিহে কৈছিলে। কাটিম, কাটি পেলাই বইল কৰিম, বইল কৰি আজি চাহেদি এইটোৱে খাম। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এনেকেই হৈ যাব চানডে। ফ্ৰাই কৰিব পাৰি? ফ্ৰাই নাখায়, বইলতে খায়, বইল কৰিয়ে খাই ভাল লাগে চাহৰ লগত। তাৰপিছত ইয়াতে এটা এনেকৈ লেয়াৰ আছে, লেয়াৰটো হাতেদি আঁতৰাব পাৰি? হাতেদি আঁতৰাব পাৰি, এনেকৈ ফালি দিব লাগে। এনেকৈ ফালি দিব লাগে, দিলে ধুনীয়াকৈ ইয়াৰ বাকলিটো এয়া এনেকৈ ওলাই আহে। পিংক কালাৰ? ইয়াৰ দুটা কালাৰ আছে, এটা মানে পিংক, অলপ অলপ পিংক পিংক আহে, আৰু এটা শুদ্ধ এটা বগা আহে। এইটো কোনটো কালাৰ? এইটো অলপ সেই পিংক পিংক কালাৰ টাইপৰটো হয়। এইটো এনে সেই কি হয়, বইল কৰি উঠি পেলাইও বাকলিটো গুচাব পাৰি, কিন্তু মই কেঁচাতে হেৰি কৰি পেলাই বাকলিটো গুচাই দিছোঁ আৰু। এনেকৈ বইল কৰি উঠি পেলাই গুচালে বেছি ইজি হয় নে এনেকৈ? কেঁচাতে গুচাবলৈ অলপ ইজি হয়। কেঁচাকৈও খাব পাৰি কিন্তু দেই, এইটো কেঁচাকৈও খাওঁ, কেঁচাকৈও খাই ভাল লাগে। খাব পাৰিবা এতিয়া? কিন্তু বইল কৰি ল'লে মানে খাই বেছি ভাল লাগে আৰু। এয়া বাকলিটো এনেকৈ এটা লেয়াৰটো ধুনীয়াকৈ এনেকৈ এৰা খাই আহে, দেখিছেনে? লেয়াৰটো নেৰালে খাব নোৱাৰি ন? এতিয়া বাকলি হয়, বহুত ডাঙৰ ডাঙৰ হয়। এইটোতো অলপ সৰুৱে, একদম মানে কৈছোঁ নহয়, এনেকুৱা ডাঙৰ ডাঙৰ হয়, মানে বহুত ডাঙৰ ডাঙৰ হয়। ধুনীয়াকৈ কুকাৰতে দি দিম। কুকাৰটো বেছি হুইচেল নামাৰোঁ, এটা হুইচেলহে মাৰিম, নহ'লে আকৌ বেছি একদম সিজি গ'লেও খাই ভাল নালাগে। অলপমান মানে টাইট টাইট টাইপৰ হৈ থাকিব লাগে, এনেকুৱা টাইপৰ হৈ থাকিলে খাই ভাল লাগে। এতিয়া অকণমান নিমখো দি দিম একেলগে। নিমখটো দিলেও দিব পাৰে, নিদিলেও কথা নাই, এইটো অপশ্যনেল হয় আপোনালোকে। নিমখটো দিলে একেবাৰে ভাল লাগে খাই। এইয়া হৈ গৈছে, দেখিছেনে ধুনীয়াকৈ? ইয়াতকৈ বেছি সিজিলে মানে খাবলৈ বেয়া হয়। এইটো অলপ ধুনীয়া টাইট টাইট হৈ আছে, মানে এয়া এনেকৈ হৈ উঠে। ইমান ধুনীয়া হৈ গ'ল ধুনীয়াকৈ। লগত লাল চাহ লৈছোঁ, এক কাপ একদম। তাৰপিছত লগতে গুড় দি ধুনীয়াকৈ। টেষ্টি হয়। হা, ভাল লাগিছে খাই? ভাল পাইছে বোলে খাই। গতিকে আমিও ব্ৰেকফাষ্ট কৰোঁ, আপোনালোকেও কৰক। বাই বাই।